পৰা আৰম্ভ হ'ব আমাৰ স্নাতকোত্তৰ পৰ্যায়ত MA, MSc, MCAMত নিয়মীয়া ছাত্ৰী হিচাপে পঢ়ি থকা সকলো ছাত্ৰীয়ে মবিলিটি গ্ৰাণ্ট 10,000 টকা লাভ কৰিব। তাৰ কাৰণে পৰ্টেল এটা আমি এইকেইদিনৰ ভিতৰতে মুকলি কৰিম। এই বছৰৰ পৰা আৰম্ভ হ'ব আমাৰ স্নাতকোত্তৰ পৰ্যায়ত MA, MSc, MCAMত নিয়মীয়া ছাত্ৰী হিচাপে পঢ়ি থকা সকলো ছাত্ৰীয়ে মবিলিটি গ্ৰাণ্ট 10,000 টকা লাভ কৰিব। তাৰ কাৰণে পৰ্টেল এটা আমি এইকেইদিনৰ ভিতৰতে মুকলি কৰিম। এই বছৰৰ পৰা আৰম্ভ হ'ব আমাৰ স্নাতকোত্তৰ পৰ্যায়ত MA, MSc, MCAMত নিয়মীয়া ছাত্ৰী হিচাপে পঢ়ি থকা সকলো ছাত্ৰীয়ে মবিলিটি গ্ৰাণ্ট 10,000 টকা লাভ কৰিব। তাৰ কাৰণে পৰ্টেল এটা আমি এইকেইদিনৰ ভিতৰতে মুকলি কৰিম। এই বছৰৰ পৰা আৰম্ভ হ'ব আমাৰ স্নাতকোত্তৰ পৰ্যায়ত MA, MSc, MCAMত নিয়মীয়া ছাত্ৰী হিচাপে পঢ়ি থকা সকলো ছাত্ৰীয়ে মবিলিটি গ্ৰাণ্ট 10,000 টকা লাভ কৰিব। তাৰ কাৰণে পৰ্টেল এটা আমি এইকেইদিনৰ ভিতৰতে মুকলি কৰিম।